মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অংকুৰণ পাঠ্যপুথিত থকা ৫-৪ত যি পদ্ধতি আছে তাক আমি আলোচনা কৰিম। আগলি বাঁহত বগলীৰ বাঁহ, ল'ৰাহঁতে চোৱা বৰশাকুটিৰে লৰাইছে আমৰ ডাল, কত যে আম কত যে পৰিছে কাষতেই আছে খাল। আগলি বাঁহত দেখিছানে বাৰু বগা বগলীৰ বাঁহ, ল'ৰাহঁতৰ এদিন পৰিল চকুত কৰোঁতে আহ যা, খুৰাই ক'লে নাভাঙিবা দেই নিৰী চৰাইৰ বাঁহ, অতি যতনেৰে বাঁহটি সাজিছে গোটাই শুকান ঘাঁহ। বৰষুণ পৰি হৈছে পিছল কাষৰ আলিবাট, খুৰাৰ দেহাও থৰক বৰক বাটবিষ আছে গাত। খগেনে খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষোৱা দেহাৰে হাতলৈ বাৰু নগলেনো হয় কি। পদ্ধতি গোৱাৰ পাছত যি প্ৰশ্নকেইটা আছে অলপ আমি আলোচনা কৰিব পাৰোঁ। আমৰ ডাল কোনে লৰাইছে? উত্তৰটো হ'ব আমৰ ডাল ল'ৰাহঁতে লৰাইছে। খৰ প্ৰশ্নটো হৈছে আমৰ ডাল লৰোৱা সঁজুলিটি কি? উত্তৰটো হ'ব আমৰ ডাল লৰোৱা সঁজুলিটো বৰশাকুটি। গড় প্ৰশ্ন, গছৰ কাষত কি আছে? উত্তৰ গছৰ কাষতে খাল আছে। ঘ, বগা বগলীৰ বাঁহ ক'ত আছে? উত্তৰ বগা বগলীৰ বাঁহ আগলি বাঁহত আছে। পুঙৰ প্ৰশ্ন, আলিবাটটো কিয় পিছল হৈছে? উত্তৰ বৰষুণ পৰাৰ বাবে আলিবাটটো পিছল হৈছে।